তাৰে ভিতৰত এটা এন্দুৰে কি কৰিছিলে, ওচৰত যিমানবোৰ মানুহৰ ঘৰ আছিলে সেই ঘৰত গৈ পেলাই এই ভেটিবোৰ শৰ্মাৰ মূৰতো মন মস্তিষ্কটো সেই এন্দুৰটোৰ দৰে, সেই নিগনিটোৰ দৰে কুটকুটাই থকা কিছুমান চিন্তা ভাৱনা। যদি 200 টকা কৰি দিয়ে তেতিয়াহ'লে অকল মুছলমানখিনি নভৰে 200 টকা, সেই সম পৰিমাণৰ পইচা ভৰিব লাগিব। 1903 চন জেমছ এলেনে কিতাপ এখন লিখিছিলে, কিতাপখনৰ নাম আছিলে এজ এ মেন থিংকেড বুলি। সৰু ভলিউমৰ এখন খুব সুন্দৰ আৰু খুব আকৰ্ষণীয় এখন কিতাপ, আৰু কিতাপখন লিখিছিলে মানুহৰ চাইক'লজি অৰ্থাৎ মানুহৰ মনস্তত্বৰ ওপৰত। সেই কিতাপখনৰ ইতিমধ্যে বহুত আলোচনা হৈ গৈছে, কাৰণ সেই কিতাপখন যদিও সৰু, এটা কেপচুলৰ নিচিনাকৈ তাতে বহুত বস্তু মানুহৰ মন মস্তিষ্কত ঘূৰি থকা বহুত বস্তু তাতে সোমোৱা আছে, বহুত সাৰগৰ্ভ কিছুমান কথা সোমাই আছে তাতে। আৰু সেই কিতাপখনত এষাৰি খুব সুন্দৰ কথা এষাৰি লিখা আছিলে, আৰু সেই কথাষাৰি কি আছিল, সেই কথাষাৰি কোৱাৰ আগতেই, আৰু গোটেই ভিডিঅ'টো যিহেতু সেই কথাষাৰিৰ ওপৰতে হ'ব, সেই কথাষাৰি কোৱাৰ আগতে আপোনালোকে এই কাহিনীটো শুনিব লাগিব। আৰু কাহিনীটো হ'ল, এখন হাবি এখন আছিলে, আৰু হাবিখনত বহুতকেইটা ঢিপ আছিলে, মাটিৰ ঢিপ আছিলে, আৰু সেই ঢিপবোৰৰ তলত এন্দুৰবোৰে বহুতকেইটা এন্দুৰে কি কৰিছিলে, গাঁত খান্দি পেলাই খুব সুন্দৰভাৱে তেওঁলোকে জীৱন যাপন কৰি আছিলে, আৰু তাতে কোনো খাদ্যৰো কোনো অভাৱ নাছিলে। তাৰে ভিতৰত এটা এন্দুৰে কি কৰিছিলে, ওচৰত যিমানবোৰ মানুহৰ ঘৰ আছিলে সেই ঘৰত গৈ পেলাই এই ভেটিবোৰ কি কৰিলে, খুন্দা আৰম্ভ কৰিলে। খুন্দি পেলাই গোটেই ঘৰৰ ভেটিবোৰ নষ্ট কৰিব ধৰিলে। তাৰ উপৰি সেই মানুহবোৰৰ যিমান নেকি খাদ্য শস্য আছিল, সেই খাদ্য শস্যবোৰ কি কৰিব ধৰিলে, একে বিনষ্ট কৰিব ধৰিলে। তেতিয়া তাৰে এটা সৰু এন্দুৰে বাপেকক সুধিলে যে আমাৰ ইয়াতে ইমানবোৰ সুবিধা থকাৰ পাছতো, কোনো অভাৱ অনাটন নথকাৰ পাছতো সেই মানুহজনে গৈ পেলাই সেই ওচৰৰ মানুহবিলাকক ইমান অনিষ্ট কৰি আছে কিয়? বাপেকে উত্তৰ দিছিলে, পৃথিৱীৰ কিছুমান এন্দুৰ কিছুমান আছে যিয়ে নেকি আনৰ অহিত চিন্তা কৰিবৰ কাৰণে, আনৰ অনিষ্ট সাধন কৰিবৰ কাৰণেই জন্ম পাইছে। সেই এন্দুৰবোৰৰ মন মস্তিষ্কত অহৰহ কিছুমান কুটবুদ্ধি কিছুমান খেলাই থাকে। সেই এন্দুৰবোৰৰ মন মস্তিষ্ক হিংসা বিদ্বেষ ঘৃণাৰে পৰিপূৰ্ণ আছে, আৰু সেই হিংসা বিদ্বেষ ঘৃণাৰ বহিঃপ্ৰকাশ ঘটে সিহঁতে মানুহক অনিষ্ট সাধন কৰি কৰি মানুহক বিপদত পেলাই পেলাই। কাহিনীটো ইমানতে থাকক। এতিয়া আহোঁ আমি সেই কিতাপখনলৈ। এজ এ মেন থিংকেড নামৰ কিতাপখনত এষাৰি বিখ্যাত কথা লিখা আছিলে। সেই কথাষাৰি হ'ল যে গুড কেনট প্ৰডিউচ ইভিল এণ্ড ইভিল কেনট প্ৰডিউচ গুড। অৰ্থাৎ ভালৰ পৰা কেতিয়াও বেয়াৰ সৃষ্টি নহয়, আৰু বেয়াৰ পৰা কেতিয়াও ভালৰ সৃষ্টি নহয়। মানে যদি কোনোবাই ভাল চিন্তা কৰে, যাৰ মনত নেকি ভাল ভাৱৰ উদয় হয়, তাৰ চিন্তা ভাৱনাবোৰ ভাল হয়, তাৰ কাৰ্যও কি হ'ব, যি কাম কৰিব সেই কামৰ যি ফলাফল হ'ব সেয়াও কি হ'ব, ভালেই হ'ব। আৰু যাৰ মন মস্তিষ্কত অহৰহ কিছুমান কুটবুদ্ধি খেলাই থাকে, হিংসা বিদ্বেষ ঘৃণা কিছুমান খেলাই থাকে, আৰু তাৰ যি কাৰ্যৰ প্ৰতিফলন ঘটিব, যি কাৰ্যৰ যি বহিঃপ্ৰকাশ ঘটিব, সেয়া সদায় বেয়াই হ'ব লাগিব। অৰ্থাৎ আমি যেনেকৈ ভাবোঁ ঠিক তেনেধৰণে আমাৰ কাৰ্যৰ কি হয়, প্ৰতিফলন ঘটে। অৰ্থাৎ আমি যেনেকৈ চিন্তা কৰোঁ, যেনেকৈ আমাৰ মন মস্তিষ্কত চিন্তা ভাৱনাবোৰ খেলাই থাকে, আমাৰ যি নেকি কাৰ্যৰ যিটো নেকি বহিঃপ্ৰকাশ ঘটে সেয়াও হয় ভাল হ'ব, নহ'লে বেয়া হ'ব। ধৰা হ'ল আপুনি এজনী ছোৱালী লগ কৰিবলৈ যাব মানে ডেটিঙত। আপুনি ডেটিঙত যোৱাৰ আগতে এই কেনেকৈ যাব, কি পিন্ধি যাব, কেনেকৈ কথা পাতিব, এই যে আপুনি ডিচিশ্যনটো ল'লে, এই গোটেইখিনি আগতীয়াকৈ আপোনাৰ মন মস্তিষ্কত খেলাব লাগিব, তেতিয়াহে আপুনি সেই ডিচিশ্যনটো ল'ব। এতিয়া আমি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ আহোঁ। হিমন্ত বিশ্ব শৰ্মাৰ মূৰতো মন মস্তিষ্কতো সেই এন্দুৰটোৰ দৰে, সেই নিগনিটোৰ দৰে কুটকুটাই থকা কিছুমান চিন্তা ভাৱনা আছে। হিংসা বিদ্বেষ ঘৃণাৰে ভৰা কিছুমান চিন্তা ভাৱনাই কুটকুটাই থাকে হিমন্ত বিশ্ব শৰ্মাৰ মূৰতো। সেয়েহে এই মানুহজনে মন কৰি কেতিয়াবা মছজিদ ভাঙি দিয়ে, কেতিয়াবা মাদ্ৰাছা ভাঙি দিয়ে, আৰু কেতিয়াবা কোনোবা পুঁজিপতিক হাজাৰ হাজাৰ বিঘা মাটি দি দিয়ে পানীৰ দৰত। যিহেতু তেখেতৰ মন মস্তিষ্কত তেনেকুৱা ধৰণৰ কিছুমান চিন্তা ভাৱনা চলি থাকে, আৰু তেখেতৰ যি নেকি কাৰ্যৰ প্ৰতিফলন ঘটিব ঠিক তেনেকুৱা ধৰণৰে হ'ব লাগিব। এইখিনি কথা এটা স্পষ্টকৈ কওঁ, যদি কোনোবা অবৈধভাৱে আহি কিনে ইয়াতে মছজিদ মাদ্ৰাছা বনাই কিনে বসবাস কৰি আছে, সেই মছজিদ মাদ্ৰাছা ভাঙাত আমাৰ কোনো আপত্তি থাকিব নালাগে, আৰু থাকিবই নোৱাৰে, আৰু এইটো উচিতো নহয়। কিন্তু যদি কোনোবা বৈধ মানুহক এনেকৈ অনিষ্ট সাধন কৰি পেলাই এনেকুৱাকৈ হাৰাশাস্তি কৰি আছে, তেতিয়াহ'লে তাত আমাৰ আপত্তি থাকিব লাগিব, আৰু আমি প্ৰতিবাদ সাব্যস্ত কৰিবই লাগিব। কাৰণ আজি যদি মোৰ ঘৰত জুই লাগিছে, সেই ঘৰৰ জুইটাপ আপোনাৰ ঘৰটো গৈ পেলাই লাগিব, আপোনাৰ গাতো লাগিব, আৰু ইয়াৰ পৰা গৈ পেলাই ফিৰিঙুটি পৰি পেলাই আপোনাৰ ঘৰো জ্বলাৰ সম্ভাৱনা আছে। যেতিয়া নেকি কোনোবা এখন দেশত হিন্দুক হাৰাশাস্তি কৰে, সেই ইকুইভেলেণ্টত সমান্তৰালভাৱে মুছলমানখিনিও কি হয় বা খ্ৰীষ্টানখিনিও কি হয়, হাৰাশাস্তিৰ সন্মুখীন হয়। আৰু ঠিক তেনেকৈ কেতিয়াবা কোনোবা এখন দেশত যদি মুছলমান বা খ্ৰীষ্টানক টাৰ্গেট কৰি পেলাই কিবা এটা কাৰ্যপন্থা হাতত লৈ, তেতিয়া ভাবিব লাগিব যে তাতে থকা হিন্দুখিনিও পীড়িত হ'ব, হিন্দুখিনিও কি হাৰাশাস্তিৰ সন্মুখীন হ'ব। এই যদি পেট্ৰলৰ দাম যদি 200 টকা কৰি দিয়ে, তেতিয়াহ'লে অকল মুছলমানখিনি নভৰে 200 টকা, সেই সম পৰিমাণৰ পইচা ভৰিব লাগিব হিন্দুখিনিও। গতিকে কথাবোৰ দকৈ চিন্তা কৰা উচিত। আমি চাইকলজিকেলি কথাবোৰ যদি ভাবিব নোৱাৰোঁ, তথাপি চকুকেইটা অন্তত খুলি ৰখাটো খুবেই প্ৰয়োজন। কোনে কি কৰি আছে সেই সকলোবোৰ দৃষ্টি ৰখাটো খুবেই প্ৰয়োজন, কাৰণ কেতিয়াবা আমি অবজাৰ্ভেশ্যন কৰিলে, কেতিয়াবা আমি পৰ্যবেক্ষণ কৰিলে বহু কথা স্পষ্ট হৈ পৰে। কথা এটা মনত ৰাখিব, আকৌ এবাৰ কৈছোঁ, যদি আপোনাৰ ঘৰত কোনোবাই বম দিয়ে, তেতিয়াহ'লে মোৰ ঘৰতো জুই লাগিব। ধন্যবাদ।